14 এপ্রিল 2026 দুপৰীয়াৰ এখন সাধাৰণ দিন, কিন্তু সেই দিনে ছত্তীশগড়ৰ মাটিত লিখা হল এখন ভয়ংকৰ ইতিহাস। বেদান্তা লিমিটেডৰ কয়লা চলিত তাপ বিদ্যুৎ প্লেণ্টত হঠাতে আৰম্ভ হয় এক বিভীষিকা। জুই, ধোঁৱা আৰু জ্বলন্ত বাষ্পৰ মাজত চিঞৰ আৰু কান্দোন। যিসকল শ্ৰমিকে সপোন লৈ আহিছিল, সেই সপোনবোৰ মুহূৰ্ততে ছাই হৈ যায়। शक्ति के वेदांता प्लांट में हुए हादसे के बाद जिला प्रशासन हरकत में आ चुका है। प्लांट का प्रोडक्शन बंद करा दिया गया है। এইটো কেৱল এটা দুৰ্ঘটনা নহয়, ই হৈছে অৱহেলাৰ মূল্য আৰু শ্ৰমিক জীৱনৰ নিঃশব্দ চিঞৰ। আজি আমি জানিম সেই দিনৰ সেই ভয়ংকৰ কাহিনী, যি হৃদয় কঁপাই তোলে। 14 এপ্ৰিল 2026 ছত্তীশগড়ৰ শক্তি জিলাৰ সিংহিতাৰাৰ গাঁৱৰ কাষতে অৱস্থিত বেদান্তা লিমিটেডৰ কয়লা চলিত তাপ বিদ্যুৎ প্লাণ্ট। দুপৰীয়া প্ৰায় 2:30 বজাত প্ৰতিদিনৰ দৰে শিফ্ট চলি আছিল। শ শ শ্ৰমিকে মেচিনৰ গুমগুমনিৰ মাজতে কাম কৰি আছিল। কিছুমানে পশ্চিম বংগৰ হালদিয়াৰ পৰা আহিছিল মাত্ৰ 45 দিন আগতে। কিছুমানে উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ স্থানীয় গাঁওবোৰৰ পৰা। তেওঁলোকৰ সকলোৰে এটা সাধাৰণ সপোন আছিল, পৰিয়ালক ভালকৈ ৰখা, সন্তানক পঢ়োৱা আৰু এটা ভাল ঘৰ বনোৱা। কিন্তু সেইদিনা ব্ৰইলাৰ নং 1ত কি হৈছিল কোনেও সপোনতে ভাবিব নোৱাৰিলে। প্ৰাৰম্ভিক তদন্তত জানিব পৰা গ'ল যে ব্ৰইলাৰৰ ভিতৰত অত্যধিক ইন্ধন জমা হৈ পৰিছিল। ফাৰ্নেছত চাপ বাঢ়ি গৈছিল। হঠাতে এটা ষ্টীল টিউব ফাটি গ'ল। সেই টিউবটোৱে ব্ৰইলাৰৰ পৰা টাৰ্বাইনলৈ উচ্চ চাপৰ বাষ্প কঢ়িয়াই নিছিল। চাপৰ তীব্ৰতাত বাষ্প আৰু উত্তাপ এটা বিস্ফোৰণ হৈ উঠিল, যেন এটা ক্ষেপণাস্ত্ৰ পৰিল। চাৰিওফালে ধোঁৱা, জুই আৰু জ্বলি থকা বাষ্পৰ বৰষুণ। যিসকল শ্ৰমিকে লাঞ্চ ব্ৰেকত আছিল বা কাষতে কাম কৰি আছিল, তেওঁলোক একেলগে জ্বলি গ'ল। সেই ঠাইতে 4জনৰ মৃত্যু হ'ল। বাকীসকলে দৌৰি পলাইছিল, কিন্তু শৰীৰত জ্বলন্ত বাষ্প লাগি থকাত চিঞৰি উঠিছিল। এজন শ্ৰমিক উদ্ধৱ সিং যাদৱ, বয়স 50 বছৰ, পূৰ্বতে খেতিয়ক আছিল। ঋতু নিৰ্ভৰ কৃষিৰ পৰা আঁতৰি বেদান্তা প্লাণ্টত যোগ দিছিল এবছৰমান আগতে, মাহিলী বেতনৰ স্থিৰতাৰ বাবে। তেওঁৰ পৰিয়ালৰ সপোন আছিল এটা সুন্দৰ ঘৰ বনোৱা, কিন্তু সেইদিনা তেওঁৰ সপোন জ্বলি ছাই হৈ গ'ল। আন এজন বিধুৰ শ্ৰমিক, সন্তানক ডাঙৰ মানুহ কৰিবলৈ একে ঠাইতে কাম কৰি আছিল। পশ্চিম বংগৰ হালদিয়াৰ সেই যুৱকসকলে মাত্ৰ 45 দিন আগতে যোগ দিছিল। তেওঁলোকৰ শৰীৰ জ্বলি যোৱা দেখি ৰায়গড় চৰকাৰী চিকিৎসালয়ত তেওঁলোকৰ সহকৰ্মীসকলে কান্দি কান্দি বহি আছিল। বিস্ফোৰণৰ খবৰ মুহূৰ্ততে বিয়পি পৰিল। ধোঁৱাৰ কলা মেঘ উঠিল আকাশলৈ। শ্ৰমিকসকলে এজনে আনজনক টানি উলিয়াই আনিবলৈ চেষ্টা কৰিলে, কিন্তু উত্তাপ আছিল অসহ্য। কিছুমানে জ্বলি থকা অৱস্থাতে দৌৰি গ'ল। জুই নুমুৱা দল আহিল। চাৰিওফালে চিঞৰ, কান্দন আৰু হাহাকাৰ। ৰায়গড় আৰু ৰায়পুৰৰ চিকিৎসালয়লৈ আহতসকলক নিয়া হ'ল। প্ৰথমে মৃত্যুৰ সংখ্যা 9 জন, তাৰ পিছত 14, 16, 17, 20 আৰু শেষত 24লৈ বাঢ়িল। 4জন সেই ঠাইতে মৃত্যু হৈছিল। বাকীসকল চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে। আহত 16জনৰ ভিতৰত কিছুমানৰ অৱস্থা এতিয়াও গুৰুতৰ। কিছুমানক উন্নত চিকিৎসাৰ বাবে ৰায়পুৰলৈ স্থানান্তৰিত কৰা হ'ল। এই বিস্ফোৰণৰ কোনো দুৰ্ঘটনা নাছিল। প্ৰাৰম্ভিক তদন্তত মুখ্য ব্ৰইলাৰ পৰিদৰ্শকৰ ৰিপৰ্টত স্পষ্ট হ'ল যে ফাৰ্নেছত অত্যাধিক ইন্ধন জমা হোৱাৰ বাবে চাপ বাঢ়িছিল। অপাৰেশ্যন লেবছ মেইনটেনেন্সৰ অভাৱ, অসাৱধানতাই এই বিপৰ্যয় ঘটাইছিল। ফৰেনচিক লয়েন্স লেবৰেটৰীয়েও একেই কথা ক'লে। বেদান্তা আৰু তেওঁলোকৰ ঠিকাদাৰ কোম্পানী NGSL, NTGC পাৱাৰ ছাৰ্ভিচ লিমিটেডৰ বিৰুদ্ধে অভিযোগ উঠিল। চলি থকা প্ৰডাকশ্যন লোড বঢ়োৱাৰ সময়তো সতৰ্কতা অৱলম্বন কৰা নহ'ল বুলি কোৱা হ'ল। ডাভৰা আৰক্ষী থানাত FIR দাখিল কৰা হ'ল। ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা 106, অসাৱধানতাৰে মৃত্যু ঘটোৱা, দক্ষ 89 যন্ত্ৰৰ ক্ষেত্ৰত অসাৱধানতা আৰু 3(5) সাধাৰণ উদ্দেশ্যৰ অধীনত মামলা ৰুজু কৰা হ'ল। বেদান্তা গ্ৰুপৰ চেয়াৰমেন অনিল আগৰৱাল আৰু অন্যান্য মেনেজমেণ্ট অফিচাৰসকলৰ নাম অন্তৰ্ভুক্ত কৰা হ'ল। মুঠ 8ৰ পৰা 10 জনৰ বিৰুদ্ধে অভিযোগ। তদন্ত অধিক গভীৰ হ'লে নাম আৰু যোগ হ'ব পাৰে। কেন্দ্ৰীয় শিল্প নিৰাপত্তা দল এপ্ৰিল 18 তাৰিখে আহি সম্পূৰ্ণ তদন্ত কৰিছিল। প্লাণ্টৰ কাম বন্ধ কৰি দিয়া হ'ল। এই ঘটনাই 24টা পৰিয়ালক নহয়, সমগ্ৰ শ্ৰমিক সমাজক এখন দুখৰ খবৰ দিলে। পশ্চিম বংগৰ হালদিয়াৰ সেই শ্ৰমিকসকলৰ পৰিয়ালে ফোনত খবৰ পাই কান্দি ভাগিলে। এজনী মহিলাই ক'লে, মোৰ স্বামীয়ে মাহে মাহে টকা পঠাইছিল, এতিয়া কি হ'ব? আন এটা পৰিয়ালত সন্তানে বুজি পোৱা নাই যে পাপাই আৰু নাহিব। ৰায়গড় চিকিৎসালয়ৰ বাহিৰত শৰীৰৰ বাবে অপেক্ষা কৰি থকা সহকৰ্মীসকলৰ চকুত আশা আৰু হতাশাৰ মিশ্ৰণ। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চাই আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিলে, কিন্তু শোক প্ৰকাশে মৃত্যুক জীয়াই তুলিব নোৱাৰে। এই ঘটনা ভাৰতৰ শিল্প নিৰাপত্তাৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰশ্ন চিহ্নিত কৰিলে। ব্ৰইলাৰৰ দৰে সংবেদনশীল যন্ত্ৰত নিয়মিত মেইনটেনেন্স, সতৰ্কতা আৰু প্ৰশিক্ষণ কিমান গুৰুত্বপূৰ্ণ সেয়া পুনৰ প্ৰমাণিত হ'ল। বেদান্তাৰ দৰে বৃহৎ কোম্পানীয়ে ঠিকাদাৰৰ হাতত অপাৰেশ্যন এৰি দিয়াৰ ফলত কি হয় সেয়া স্পষ্ট।
শ্ৰমিকসকলৰ জীৱন কেৱল সংখ্যা নহয়, তেওঁলোক পৰিয়ালৰ একমাত্ৰ অৱলম্বন। এটা অসাৱধানতাই শ শ সপোন ধ্বংস কৰিলে। তদন্ত চলি আছে। ন্যায় বিচাৰি শ্ৰমিক সংগঠনসমূহে দাবী কৰিছে, চৰকাৰে ক'লে যে দোষীসকলক শাস্তি দিয়া হ'ব, কিন্তু যিসকলে পৰিয়াল হেৰুৱালে তেওঁলোকৰ বাবে কোনো শাস্তিয়ে যথেষ্ট নহ'ব। এই ঘটনা কেৱল এটা বিস্ফোৰণৰ কাহিনী নহয়, ই হৈছে অৱহেলা, লোভ আৰু নিৰাপত্তাৰ অভাৱৰ ঘটনা। ইয়াৰ পৰা শিক্ষা ল'ব লাগিব যাতে আৰু এটা পৰিয়াল এনে দুৰ্ঘটনাত ভাগ নলয়। শ্ৰমিকৰ জীৱন সুৰক্ষিত কৰাটো কেৱল চৰকাৰ বা কোম্পানীয়ে দায়িত্ব নলয়, সমাজৰো দায়িত্ব। ধন্যবাদ।